Hello my dear viewers. আজি মই এটা টপিকৰ বিষয়ে ক'ব লৈছো সেই টপিকটো আমি অসমীয়াতে ক'ব লাগিলে প্ৰেৰণা বুলি কওঁ প্ৰেৰণা অৰ্থাৎ মোটিভেশন ওকে এতিয়া এই মোটিভেশন মানে কি হয় কেতিয়া কেতিয়া আমাক মোটিভেশনৰ প্ৰয়োজন হয় এই গোটেই কথাখিনি মই আলোচনা কৰিবলৈ চেষ্টা কৰিম খুব মন দি চাব ভিডিওটো এতিয়া মোটিভেশন অৰ্থাৎ প্ৰেৰণা বুলিলে আমি কি বুজো প্ৰেৰণা হেতুৱে বস্তু যে আমি কিবা এটা কাম কৰিবলৈ বা কিবা এটা ডাইৰেকশনত আগবাঢ়ি যাবলৈ আমাক যে আমাৰ মনত যে সাহস এটা থাকে যে হয় মই পাৰিম বা মই এনেকৈ কৰিব লাগিব কৰাটোৱে উচিত এই যেটো চিন্তা বা ধাৰণা আমাৰ মনলৈ আহে এই ধাৰণাটোকে আমি প্ৰেৰণা বুলি কওঁ এতিয়া এই যেটো এই প্ৰেৰণাটো কেনেকৈ আমাৰ মনলৈ আহে হেতু অতি ডাঙৰ কথা বহুত সময়ত আমি কনফিউজ হৈ যাওঁ যে কি কৰো মোৰ গোলটো এটা আছে লক্ষ্যটো এটা আছে যে মই এনেকুৱা হ'ব লাগে বা মই এই কামটো কৰিব বিচাৰো বা মই এয়া হ'ব বিচাৰো ওকে কিন্তু আমি বহুত সময়ত হ'ব নোৱাৰো সেই ক্ষেত্ৰত আমি কেনেকৈ আগবাঢ়িম এই গোটেই কথাখিনি ডিটেইলছত আলোচনা কৰিম প্ৰেৰণা বুলিলে আমি উৎসাহ শব্দটো বুজি পাওঁ যে কোনো এজন ব্যক্তিক কিবা এটা কাম কৰিবলৈ বা তেখেতৰ নিজৰ লক্ষ্যটোত উপনীত হ'বৰ কাৰণে এটা পাৰ্টিকুলাৰ ডাইৰেকশনত আগবাঢ়ি যাবৰ কাৰণে আমি যিখিনি উৎসাহ যোগাওঁ এনকাৰেজমেন্ট দিওঁ যে হয় আপুনি পাৰিব বা এই কামটো কৰিলে ভালেই হ'ব দিয়ক কৰক ওকে এই যিখিনি আমি এনেকুৱা ধৰণে মানুহজনক উৎসাহ দিলো আগবাঢ়ি যাবলৈ সাহস দিলো তেখেতৰ মনত সেই কথাটোকে আমি প্ৰেৰণা বুলি কওঁ সেই কামখিনিৰ দ্বাৰা তেখেতে প্ৰেৰণা এটা পালে যে হয় মই কৰিব পাৰিম বা মই কৰাটো উচিত why do we need motivation আমাক প্ৰেৰণা লাগে কিয় আমাৰ প্ৰয়োজন হয় কথাটো এনেকুৱা যে আমি যিকোনো এটা কামত যিকোনো এটা দিশত ওকে আগবাঢ়ি যাবৰ কাৰণে আমাক প্ৰেৰণা লাগে আকৌ কেতিয়াবা কি হয় বহুত ক্ষেত্ৰত আমাৰ কি হয় পুৰণা কিছুমান হেবিট আমাৰ থাকে ধৰি লওক সেই হেবিট বিলাক বা অভ্যাস বিলাক আজিৰ যুগত আমাৰ খাপ নাখায় মই আজি যেটো কাম কৰি আছো বা যি কৰি আছো এই কামখিনিৰ লগত অকনো ৰিলেভেন্ট নহয় ওকে বা অদৰকাৰী কিছুমান অভ্যাস ধৰি লওক মোৰ আছে যি অভ্যাসবিলাক টাইম পাছৰ বাহিৰে একো প্ৰডাক্টিভ মানে ভাল কামত একো কামতে নালাগে তেনেকুৱা ক্ষেত্ৰত আমি তেনেকুৱা অভ্যাসবিলাক পৰিৱৰ্তন কৰিবৰ কাৰণে নাইবা অভ্যাসবিলাক একেবাৰে ত্যাগ কৰিবৰ কাৰণেও আমাক মোটিভেশনৰ প্ৰয়োজন হয় ওকে আকৌ এটা কথা যে আমি জীৱনটোত প্ৰায় সদায় বুলি ক'লেও ভুল নহয় জানো প্ৰত্যাহ্বান আমি পাইয়ে থাকো আৰু বহুত ক্ষেত্ৰত আমি সুযোগও পাওঁ দ্যাট ইজ অপৰচুনিটিজ এণ্ড চ্যালেঞ্জেছ অপৰচুনিটি মানে সুযোগ আৰু প্ৰত্যাহ্বান মানে চ্যালেঞ্জেছ ওকে আমি চ্যালেঞ্জ পাইয়ে থাকো আমি মানে অসুবিধা পাইয়ে থাকো আৰু আমি তেনেকৈ সুযোগও বহুত আহি থাকে আমাৰ হয়নে গতিকে কি হয় আমাৰ যদি মোটিভেশন থাকে আমাৰ যদি প্ৰেৰণা থাকে তেতিয়াহলে আমি সেই সুযোগবিলাক কামত লগাব পাৰো ওকে আকৌ কি হয় যে যিবিলাক চ্যালেঞ্জেছ থাকে সমস্যা থাকে সেই সমস্যাবিলাকৰ লগত মোকাবিলা কৰাৰ কাৰণে বা বহুত ক্ষেত্ৰত সমস্যাবিলাক সমাধান কৰাৰ ৰাস্তা আমি বিচাৰি পাওঁ প্ৰেৰণাৰ পৰা অৰ্থাৎ মোটিভেশনটো ইমানেই বেছি দৰকাৰ হৈ পৰে আমাৰ কাৰণে এতিয়া মোটিভেশন কিয় প্ৰয়োজন হ'ল মই ক'লো আৰু কেতিয়া প্ৰয়োজন হয় হেতু আমি জানিব লাগিব ধৰি লওক আপোনাৰ এটা গোল আছে এটা লক্ষ্য আছে ওকে কিন্তু সেই লক্ষ্যত উপনীত হোৱাৰ কাৰণে আপোনাৰ একেবাৰে মানে কাম কৰিবলৈ মন যোৱা নাই ওকে আপুনি একেবাৰে মানে নিষ্পৃহ হৈ গৈছে নাই নালাগে আৰু মন নাই কৰিবলৈ যি হয় হ'ব আৰু ওকে তেনেকুৱা ক্ষেত্ৰত আপোনাক মোটিভেশনৰ প্ৰয়োজন হয় যাতে আপুনি আপোনাৰ কামৰ দিশত আগবাঢ়ি যাব পাৰে আপোনাৰ লক্ষ্যটোত আপুনি উপনীত হ'বৰ কাৰণে আকৌ বহুত সময়ত আমি ফেইলিয়ৰৰ কাৰণে মোটিভেশন হেৰুৱাই পেলাওঁ গতিকে আমাক মোটিভেশনৰ প্ৰয়োজন হয় যে এবাৰ ফেইল হ'লে দুবাৰ ফেইল হ'লে একো নহয় আকৌ যদি আমি চেষ্টা কৰোঁ আমি ডেফিনেটলি এচিভ কৰিব পাৰিম আমাৰ গোল তেনেকুৱা ক্ষেত্ৰত তেনেকুৱা সময়ত আমাক মোটিভেশনৰ প্ৰয়োজন আমাৰ এই বহুত ফ্ৰেণ্ডছ হয়তো কি হয় কিছুমান মেন্টেল কন্ডিশনৰ দ্বাৰা মেন্টেল ইস্যুৰ দ্বাৰা তেখেতসকলে ষ্ট্ৰাগল কৰি আছে মেন্টেল ইস্যুৰ লগত ষ্ট্ৰাগল কৰি আছে ফৰ এক্সাম্পল এংজাইটি হ'ব পাৰে ডিপ্ৰেছন হ'ব পাৰে ওকে তেনেকুৱা ক্ষেত্ৰত এংজাইটি ডিপ্ৰেছন এইবিলাক এনেকুৱা একোটা মানে ইস্যু হয় যিবিলাক ইস্যুৰ দ্বাৰা মানুহে মোটিভেশন হেৰুৱাই পেলায় অৰ্থাৎ কোনো কামত তেখেতৰ স্পৃহা নাথাকে আগ্ৰহ নাথাকে ওকে তেনেকুৱা ক্ষেত্ৰত হেয়া মেন্টেল ইস্যুৰ লগত যুঁজি থকা যিসকল আমাৰ ফ্ৰেণ্ডছ থাকে তেখেতসকলকো মোটিভেশনৰ অৰ্থাৎ প্ৰেৰণাৰ যথেষ্ট প্ৰয়োজন হৈ পৰে এতিয়া আমি কেনেকৈ মোটিভেশন পাব পাৰো ধৰি লওক আপুনি কিবা এটা ভাল কাম কৰিছে বা মই কিবা এটা ভাল কাম কৰিলো তাৰ কাৰণে ৰাইজে মোক কমপ্লিমেন্ট দিলে বহুতে মোক অভিনন্দন জনালে
সেই যে কমপ্লিমেণ্টটো হ'ল, সেই যে কংগ্ৰেচুলেশ্যনছটো হ'ল, নাইবা সেয়া যে আপোনাক অভিনন্দন জনালে, সেই অভিনন্দনটোৱে আপোনাৰ মটিভেশ্যনৰ কাম কৰে। অৰ্থাৎ আপোনাৰ মনত এনেকুৱা এটা শক্তি আহিব, এনেকুৱা এটা আপুনি অনুভৱ কৰিব, ফিল কৰিব যে মই এনেকুৱা কৰিছোঁ, সেইটো কাৰণে মই ইমানখিনি মানে মানুহে ভাল পাইছে, গতিকে আকৌ মই কৰিম, আকৌ মই আগবাঢ়ি যাম, এই কামত মই আকৌ আগবাঢ়ি যাম। অ'কে, এই যে আপোনাৰ মনত থিংকিংটো আহিল, সেইটোৱে হ'ল আপোনাৰ প্ৰেৰণা, আপোনাৰ মটিভেশ্যন। অ'কে, সেই মটিভেশ্যনটো ক'ৰ পৰা আহিলে? এয়া যে আপোনাক উৎসাহ দিয়া হ'ল যে আকৌ কৰক, আপুনি আকৌ আগবাঢ়ক, আৰু বহুত ভাল কৰিব পাৰিব, নহয় জানো? এই কথাখিনিৰ পৰা আপোনাৰ মটিভেশ্যনটো আহিলে। কেতিয়াবা কি হয়, ধৰি লওক মোৰ লাইফত বা আপোনাৰ লাইফত বৰ্তমান বহুত হাৰ্ড টাইমছ চলি আছে। অ'কে, বহুত কষ্ট, বহুত ষ্ট্ৰাগল চলি আছে, আৰু আমি কোনোফালেই মানে ৰাস্তা দেখি পোৱা নাই, কোনোফালে আমি একো ৰাস্তা আমি দেখা পোৱা নাই। আমাৰ বহুত মানে নিৰুৎসাহ হৈ গৈছোঁ, আৰু আমি যে কি কৰোঁ কি নকৰোঁ তেনেকুৱা লাগিছে আমাৰ। অ'কে, বাৰ বাৰ চেষ্টা কৰি আছোঁ, বাৰ বাৰ ফেইল হৈ আছোঁ, বাৰ বাৰ চেষ্টা কৰি আছোঁ, ফেইল হৈ আছোঁ। যিমানে ওপৰলৈ যাব চেষ্টা কৰোঁ, আমাৰ অনুভৱ হয় যেনিবা কোনোবাই পিছৰ ফালে টানি আছে নেকি, মানে উৎসাহ নোপোৱা, উৎসাহ দিয়া মানুহে একেবাৰে নাই ধৰি লওক। অ'কে, ঠিক তেনেকুৱা সময়ত আপুনি যদি কোনোবাই এনেকুৱা ব্যক্তিৰ সঁচা ঘটনা যদি পঢ়িব পায় বা শুনিবলৈ পায়, নাইবা তেনেকুৱা এজন ব্যক্তিক যদি আপুনি লগ পায় যিয়ে জীৱনত আপোনাৰ নিচিনা নাইবা আপোনাতকৈও বহুত বেছি চেলেঞ্জেছ, হাৰ্ডশ্বিপছ ক্ৰছ কৰাৰ পিছত আজি ছাকচেছ হৈ ওলাইছে। ছাকচেছ মানে কি? মানে আজি নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিছে, সেইটো কৈছোঁ দেই। গতিকে তেতিয়াহ'লে সেই পাৰ্টিকুলাৰ ব্যক্তিজনক যদি আপুনি লগ পায়, তেখেতৰ বিষয়ে শুনে, নাইবা তেখেতৰ কাহিনী যদি আপুনি পঢ়িব পায়, তেতিয়াহ'লে সেই পাৰ্টিকুলাৰ ঘটনাটোৱে আপোনাৰ মনত এটা সাঁচ বহাব যে হয়, তেখেতে যদি পাৰিছে মই কেলৈ নোৱাৰিম। অ'কে, আৰু এয়া যে মই কেলৈ নোৱাৰিম বুলি আপোনাৰ মনত ফিলিংটো আহিলে, ডেট ইটছেল্ফ ইজ মটিভেশ্যন ফৰ ইউ। সেই কথাটোৱে আপোনাৰ কাৰণে মটিভেশ্যন। তৃতীয় কথাটো এনেকুৱা হয় যে মই যিটো গ'ল ছেট কৰিছোঁ, মই যিটো লক্ষ্য লৈছোঁ যে এইটোৱে মোৰ লক্ষ্য, মই ইয়াতে উপনীত হ'ব লাগে। অ'কে, মোৰ এয়া গ'লটো একেবাৰে ৰিয়েলিষ্টিক আৰু জেনুইন, অৰ্থাৎ বাস্তৱ হোৱা উচিত। যদি মই বেলেগ এটা লাইনত পঢ়া শুনা কৰিছোঁ, এক্সাম্পল দিছোঁ দেই, যদি মই এটা লাইনত পঢ়া শুনা কৰিছোঁ কিন্তু মই গ'ল ৰাখিছোঁ বেলেগ কিবা এটা হ'বৰ কাৰণে, তেতিয়াহ'লে অবভিয়াছলি সেইটো আনৰিয়েলিষ্টিক গ'ল হৈ যাব, হয়নে? অ'কে, আৰু বিইং হিউমেন আমাৰ কিছুমান লিমিটেশ্যনছ থাকে, আৰু সেই লিমিটেশ্যনছবিলাক আমি সদায় একচেপ্ট কৰিবও লাগে। সীমাবদ্ধতা কিছুমান আমাৰ থাকে সদায়, নহয় জানো? সেই সীমাবদ্ধতাখিনিক মানি লৈ পিনে তাৰ পিছত আমি কিমানখিনি আগুৱাই যাব পাৰোঁ, সেইটো আমাৰ কাৰণে খুব ডাঙৰ কথা। কিন্তু এটা কথা আমি মনত ৰাখিব লাগিব দেই, সৰু সৰু কথা কিছুমানক আমি যাতে সীমাবদ্ধতা বুলি ভাবি নলওঁ। অ'কে, কিছুমান ধ্যান ধাৰণাক যাতে আমি সীমাবদ্ধতা বুলি ভাবি নলওঁ, সেই কথাটোত আমি অকণমান ক্লিয়াৰ হৈ ল'ব লাগিব। অ'কে, ঘটনাটো এনেকুৱা হয় যে আমি যিটো গ'ল ছেট কৰিম, যিটো আমাৰ লক্ষ্য হ'ব, সেই লক্ষ্যটো যাতে একেবাৰে ৰিয়েলিষ্টিক, অৰ্থাৎ বাস্তৱসন্মত। মোৰ এক্সপাৰ্টাইজ যি লাইনত আছে, মই যিফালে মই এক্সপাৰ্ট, সেই দিশতেই যাতে মই গ'লটো মোৰ ছেট কৰোঁ, মোৰ লক্ষ্যটো যাতে মই সেইফালেই নিৰ্ধাৰণ কৰোঁ। যদি আমি লক্ষ্যটো আমাৰ নিজৰ এক্সপাৰ্টাইজৰ দিশতেই যদি নিৰ্ধাৰণ কৰোঁ, অ'কে, নাইবা বৰ্তমান সময়ত প্ৰাসংগিক কি হ'ব পাৰে, তেনেকুৱা ধৰণে যদি আমি আমাৰ লক্ষ্যটো নিৰ্ধাৰিত কৰোঁ, তেতিয়াহ'লে সেইটো হ'ল ৰিয়েলিষ্টিক। আৰু তেনেকুৱা ৰিয়েলিষ্টিক গ'ল একোটা হ'লে আমি আগবাঢ়ি যোৱাত এনেও উৎসাহ আমাৰ থাকে যে হয়, মই পাৰিম কৰিবলৈ, এইখিনি মই জানো, এই কামখিনি মই জানো, মোৰ এক্সপাৰ্টাইজ আছে, চ' আই শ্বেল বি এবল টু ডু ইট। এতিয়া ফ্ৰেণ্ডছ, কথা এটা ডিছকাছ কৰিব লৈছোঁ যে আমাৰ গ'ল আছে, আমি বহুত চেষ্টা কৰি আছোঁ, বাৰ বাৰ আমি চেষ্টা কৰি আছোঁ, আমি মানে চেষ্টাৰে একো ত্ৰুটি কৰা নাই। অ'কে, তাৰপিছতো আমি ফেইল হৈ আছোঁ, সেই ক্ষেত্ৰত আমাৰ মটিভেশ্যন কেনেকৈ হ'ব? যদি আমি তেনেকুৱা দেখিছোঁ যে হয়, বহুত চেষ্টা কৰিছোঁ তথাপি পৰা নাই, নহ'ব আৰু, তথাপি এৰি দিব নালাগে, হাৰ মানিব নালাগে, তেতিয়া আমি এগৰাকী কাউন্সেলৰৰ ওচৰ চাপিব পাৰোঁ। কাৰণ কাউন্সেলৰৰ লগত কথাখিনি যেতিয়া আমি আলোচনা কৰোঁ, তেখেতে কি কৰে, তেখেতে গোটেই কথাখিনি এনালাইজ কৰি আপোনাৰ সন্মুখত দাঙি ধৰে। তেখেতে আপোনাক গ'ল নিদিয়ে যে আপুনি এইটো কৰক, সেইটো কৰক, সেইটো কৰক, ন', কাউন্সেলৰ নেভাৰ এডভাইচেছ। অ'কে, তেখেতে আপোনাক গোটেই কথাখিনি এনালাইজ কৰি বুজাই দিব। কেতিয়াবা কি হয়, আমি যেতিয়া আমাৰ গ'লৰ ডাইৰেকশ্যনত বা আমাৰ গ'লত আমি উপনীত হ'লোঁ আৰু আমি সেইমতে কাম কৰি গৈ আছোঁ। অ'কে, ফৰ এক্সাম্পল যিকোনো এটা কামেই হওক, ধৰক আপুনি যিটো কামত এংগেজ হৈছে, কৰি আছে, কিন্তু একঘেয়ামী নিচিনা হৈ যায় নহয় কেতিয়াবা। তেতিয়া একঘেয়ামী হ'লে কি হয়, আমি ব'ৰ হৈ যাওঁ, উই গেট ব'ৰ্ড। অ'কে, আমি যেতিয়া ব'ৰ হৈ যাওঁ, তেতিয়া আমাৰ আৰু মন নোহোৱা হয় যে নাই
নোৱাৰি আৰু খুব অৱসাদ আহি যায় ওকে সেই সময়ত আমি এটা ব্ৰেক লৈ পুনৰ আৰম্ভ কৰা উচিত ধৰি লওক এমাহৰ ব্ৰেক এটা লৈ ল'লোঁ বা কিছুদিনৰ ব্ৰেক ল'লোঁ লৈ পিনে আমি আকৌ আৰম্ভ কৰিলোঁ কামটো তেনেকুৱা যি ক্ষেত্ৰত কৰিব পাৰি অৱশ্যে কিছুমান ক্ষেত্ৰত কিছুমান মানডেন থাকে that you can't leave it in between তেতিয়াহ'লে উপায় নাই কিন্তু যি ক্ষেত্ৰত আপুনি এৰিব পাৰে সেই ক্ষেত্ৰত অকমান কিছুদিনৰ কাৰণে আপুনি এটা ব্ৰেক লৈ নিজক অকমান ৰিফ্ৰেছ কৰি বুষ্ট আপ কৰি পুনৰবাৰ আৰম্ভ কৰক তেতিয়া আপোনাৰ মনত আকৌ সেই আগৰ নিচিনা এনকাৰেজমেন্ট আহিব আগৰ নিচিনা আপুনি মোটিভেটেড থাকিব কামটো কৰিবৰ কাৰণে হেতু কৰিব পাৰে আকৌ কেতিয়াবা কি হয় আমাৰ গোলটো আমি যেটো লক্ষ্যত উপনীত হ'বলৈ গৈ আছো ধৰি লওক আমি সেই লক্ষ্যটোত উপনীত হ'বৰ কাৰণে আগবাঢ়ি আছো গৈ আছো বা কাম কৰি আছো হোৱাটএভাৰ সেই সময়ত আমি কেতিয়াবা গোলটো অকমান জুকিয়াই চোৱাও দৰকাৰ যে মই যে এই কামটো কৰিম বুলি লক্ষ্য স্থিৰ কৰিলো এইটো ৰিয়েলিস্টিক হয়নে মোৰ নিজৰ এক্সপাৰ্টাইজৰ লগত মিলিবনে ওকে বা এইটোৰ পৰা মোৰ কিবা কামত আহিবনে যেটো উদ্দেশ্য আগত ৰাখি মানে মই আগবাঢ়িছো সেই উদ্দেশ্যটো সঁচাকৈ কিবা সফলতা আহিবনে তাৰ পৰা এই কথাটো আমি মাজে মাজে কেতিয়াবা ভাবি চাবৰ প্ৰয়োজন হয় আকৌ কেতিয়াবা আমাৰ যেতিয়া মোটিভেশন নোহোৱা হৈ গৈছে নাই মন নাই আৰু কৰিবলৈ তেতিয়া আমাক অন্য এটা কথাই মোটিভেট কৰে কি কথা গম পাইছানে সেই কথাটো এইটো যে আমি ভাবিবলৈ বা মনত পেলাবলৈ আমি চেষ্টা কৰিব লাগে মনত পেলাব লাগে যে এই গোলটো এই কামটো যে কৰিম বুলি মই ভাবিছিলো যি সময়ত মই এই কামটো কৰিম বুলি লক্ষ্য স্থিৰ কৰিছিলো সেই সময়ত মোৰ মোটিভেশন কি আছিল ওকে মই কি কামৰ দ্বাৰা বা কি চিন্তাৰ দ্বাৰা মই প্ৰেৰণা পাইছিলো যে এই কামটো মই কৰিবলৈ আগবাঢ়ি আহিছিলো ওকে সেই কথাখিনি যদি আমি মনত পেলাও তেতিয়া সেই একেটাই কথা আমাক আজিও মোটিভেট কৰিব আজিও আমাক প্ৰেৰণা দিব ওকে গতিকে আমি সেই কথাটো এবাৰ ভাবিছোৱা বা মনত পেলোৱা উচিত যে মই এই কামটো কৰিবলৈ যেতিয়া আৰম্ভ কৰিছিলো বা কৰিম বুলি ভাবিছিলো সেই সময়ত মোৰ মোটিভেশন কি আছিল কি মোটিভেশন আগত লৈ মই এই কামটো কৰিবলৈ আগবাঢ়িছিলো বহুত সময়ত যেতিয়া আমি মোটিভেশন হেৰুৱাই পেলাইছো আমাৰ মনত একো উৎসাহ নাই একো প্ৰেৰণা নাই কাম কৰিবলৈ মন নাই ওকে সেই সময়ত কিছুমান মোটিভেশনাল বুক অৰ্থাৎ কিছুমান কিতাপে আমাক সহায় কৰে ওকে আমাৰ কিতাপ পঢ়াৰ যদি অভ্যাস থাকে বা নাথাকিলেও আমি সেই অভ্যাস গঢ়ি লোৱাটো খুবেই জৰুৰী দেই গতিকে কি হয় আমাৰ কিতাপ পঢ়াৰ অভ্যাস এটা হ'ব লাগে আৰু মোটিভেশনাল বুকস যিবিলাক থাকে কিতাপ যিবিলাক থাকে মোটিভেশনাল কিতাপ সেই কিতাপে আমাক বহুত ক্ষেত্ৰত সহায় কৰে নেক্সট মোটিভেশনাল ভিডিও বিলাকে আমাক বহুত সহায় কৰে এই ক্ষেত্ৰত আমাৰ চিন্তাটো যেতিয়া ব্লক হৈ গৈছে আমি ভাবিব নোৱাৰা হৈছো যে কেনেকৈ কৰিম কেনেকৈ আগবাঢ়িম কি কৰিম কি নকৰিম ওকে এট দ্যাট টাইম মোটিভেশনাল ভিডিও যদি আপুনি চাই তেতিয়া মোটিভেশনাল ভিডিওত স্পিকাৰ সকলে আপোনাক এটা নিৰ্দিষ্ট দিশত কথাবিলাক এনালাইজ কৰিবলৈ চিন্তা কৰিবলৈ আপোনাক গাইড কৰাৰ নিচিনাই হয় এক প্ৰকাৰৰ ওকে আৰু তেখেতসকলৰ কথা বতৰাবিলাক যেতিয়া আপুনি শুনিব ফৰ এক্সাম্পল কিছুমান তেনেকুৱা চেনেল আছে সন্দীপ মহেশ্বৰী ছাৰৰ ভিডিওবিলাক আছে তেখেতৰ চেনেলত আকৌ জয়া কিশোৰী মেম আছে এগৰাকী সেয়া মেমৰ ভিডিও নাইবা সোনু শৰ্মা ছাৰ আছে আৰু মোটিভেশন মাইণ্ড মন্ত্ৰ বুলিও এটা চেনেল আছে তেখেতেও তাত খুব ধুনীয়া কথা কিছুমান কয় আৰু বহুত এনেকুৱা চেনেল আছে ওকে মোৰ ইমান নাম মনত পৰা নাই এতিয়া বাৰু ওকে তো তেনেকুৱা বিলাক যদি আমি চাওঁ তেতিয়া আমাৰ কি হয় যেটো চিন্তাৰ যেটো ব্লকেজ যে মই আগবাঢ়িম কি কৰিম কি নকৰিম মানে এট লস ওকে কিং কৰ্তব্য বিমূঢ় বুলি কওঁ নহয় আমি তেনেকুৱা যেতিয়া আমি ফিল কৰো অনুভৱ কৰো তেতিয়া এনেকুৱা ভিডিও বিলাকে আমাক বহুত ক্ষেত্ৰত সহায় কৰে ওকে বহুত সহায় কৰে তেখেতসকলৰ যিবিলাক স্পিচ যিবিলাক কথা তেখেতসকলে কয় সেই কথাবিলাক আপুনি মন দি যদি শুনে আপোনাৰ লাগিব যে আপুনি যিমানখিনি কথা সমস্যা বুলি ভাবি আছিল প্ৰবলেমছ বা ডিফিকাল্টিজ বুলি ভাবি আছিল সেই সমস্যাখিনি অটোমেটিক বহুতখিনি কমিয়ে গ'ল অৰ্থাৎ আপুনি যি লাইনত চিন্তা কৰিবলৈ পৰা নাছিল ব্লক হৈ গৈছিল আপোনাৰ থিংকিংটো চিন্তাটো সেই ক্ষেত্ৰত আপুনি আকৌ কথাখিনি নতুনকৈ চিন্তা কৰিবলৈ আৰম্ভ কৰিব পাৰে ওকে তেনেকুৱা ধৰণে আমাক মোটিভেট কৰে এনেকুৱা ধৰণৰ ভিডিও কিছুমানে এনেকুৱা ভিডিওবোৰৰ পৰা নাইবা মোটিভেশনাল বুকস যাৰ কথা মই ক'লো এনেকুৱা কিছুমান কিতাপৰ পৰা বা এয়া ভিডিওবিলাকৰ পৰা আমি এটাই কথা শিকো যে আমাৰ যদি লক্ষ্যটো স্থিৰ হয় লক্ষ্যটো যদি আমাৰ ৰিয়েলিস্টিক হয় গোলটো যদি আমাৰ ৰিয়েলিস্টিক প্ৰাসংগিক হয় ওকে ৰিলেভেন্ট হয় তেতিয়াহ'লে কি হয় আমি সেই ডাইৰেকশ্যনত যদি হাৰ্ড ৱৰ্ক কৰোঁ কষ্ট কৰোঁ তেতিয়াহ'লে অবভিয়াছলি আমি সাকসেস পাওঁৱেই ওকে আমাৰ ফেইলিয়ৰ নহয় ওকে এবাৰ দুবাৰ ফেইলিয়ৰ হ'ব বহুতবাৰ ফেইলিয়ৰ হ'ব বাট ষ্টিল মোটিভেশন হেতুকে কয় যেটোৱে আমাক আকৌ আগবাঢ়ি যাবলৈ কয় বাৰ বাৰ
ওকে গতিকে শ্ৰদ্ধাৰ দৰ্শকসকল আপোনালোককো মই এইটোৱে কথা ক'ব বিচাৰোঁ যে মটিভেশ্যন যিটো বা প্ৰেৰণা যিটো এই প্ৰেৰণাটো কেতিয়াও আমি নোহোৱা হ'ব দিব নালাগে আমাৰ ভিতৰত ওকে আৰু সেইটোৰ কাৰণে আমি বিভিন্ন বস্তুৰ আলম ল'ব পাৰোঁ কিতাপ পঢ়িব পাৰোঁ তেনেকুৱা কাহিনী কিছুমান শুনিব পাৰোঁ ওকে ভিডিঅ' কিছুমান চাব পাৰোঁ ওকে আৰু নিজৰ লক্ষ্যটো ৰিয়েলিষ্টিক হৈছে নে হোৱা নাই সেই কথাটো আমি ধুনীয়াকৈ জুকিয়াই চাব পাৰোঁ কাৰো লগত চেলেঞ্জ কৰি পিনে নহয় যে ই কৰিছে গতিকে ময়ো এইটো কামেই কৰিম মোৰ যদি এক্সপাৰ্টাইজ সেইটো দিশত নাই অবভিয়াছলি মই নোৱাৰিম কোনোবা এজনে পাৰিছে তেখেতৰ এক্সপাৰ্টাইজ আছে সেইটো দিশত তেখেত পাৰ্গত গতিকে গ'ল মই বেলেগ দিশত পাৰ্গত গতিকে মই বেলেগ লাইনত ভবাটো উচিত নহয় জানো গতিকে সেইটোকে মই কৈছোঁ ৰিয়েলিষ্টিক বুলি বাস্তৱসন্মত প্ৰাসংগিক যদি আমাৰ লক্ষ্যটো হয় সেই লক্ষ্যৰ দিশত যদি আমি কাম কৰোঁ তেতিয়াহ'লে আমি আগবাঢ়ি যাব পাৰিম সেই ক্ষেত্ৰত ফেইলিয়ৰবিলাকে আমাৰ মটিভেশ্যনটো নোহোৱা কৰি দিয়ে আৰু মটিভেশ্যনটো কেনেকৈ আনিব লাগে কেনেকৈ আমি ঘূৰাই পাব পাৰোঁ সেই কথাখিনি মই আপোনালোকৰ লগত বুজাবলৈ চেষ্টা কৰিলোঁ গতিকে আজিৰ এপিছডটো ইমানেই ধন্যবাদ